ফ্ৰেণ্ডছ, আমাৰ ঘৰত কঁঠাল লাগিছিল, এডাল কঁঠালৰ গছ আছিল। কঁঠালৰ গছডালত কঁঠাল কিছু লাগিছে। পকা নাছিল, ভাবিছিলোঁ পকিলে খাম এটা আৰু ফিটা কাটিম। ফিটা ইপিনে তাত কাটিলে এটা গমেই পোৱা নাই, পকি পেলাই সৰি আছে। ৰাতিৰ সৰি আছে, টিঙৰ ওপৰত পৰিছে। চৰাইবোৰে প্ৰথমতে ফিটা কাটিলে। প্ৰকৃতিৰ বস্তু দে আৰু প্ৰকৃতি চৰাই চিৰিকটিয়ে ফিটা কাটক। আমি পিছত খাম দিয়া পকিলে। বাকীকেইটা পকা নাই, বাকী পকিছে নে নাই এইকেইটাতো পকাই নাই, দেখিলে গম পাই নহয়। ওপৰৰে সেইটো হ'ব পাৰে অৱশ্যে। আমতি হৈছেতো, অম্বুবাচীৰ আগে আগে দুটা পাৰিব লাগিব। সেইপিনে আৰু ভয়ানক অৱস্থাৰ ওপৰত আহি আছে। এইয়া বানপানী, পানী আহি আছে, আহিয়ে আছে পানী। ভয়ানক অৱস্থাত বাট পালেহি। যেনেকুৱা বৰষুণ দি আছে, বৰষুণত আৰু দে আৰু ক'ব নোৱাৰোঁ আৰু কি হয়। পানী যেনেকুৱা ৰূপত আহি আছে।